আজিয়েই গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপ। নিশাই পাণবজাৰ মহিলা থানালৈ লৈ অনা হ'ল নন্দিনী কাশ্যপক। থিয়েটাৰ আখৰা গৃহ এৰি আৰক্ষী থানাৰ আলহী হ'ল নন্দিনী কাশ্যপ। উৰে নিশাৰ থানাতে পাৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে। ৰুদ্ৰ ছবিৰে খ্যাতি লাভ কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হোৱা 21 বছৰীয়া যুৱক শামিল হকৰ মৃত্যু। হস্পিটেলৰ বেডত প্ৰায় 5 দিন ধৰি মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ আগত হাৰ মানিলে 21 বছৰীয়া যুৱক শামিল হকে। নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত মৃত্যু হোৱা শামিউল নলবাৰীৰ পলিটেকনিকৰ এজন ছাত্ৰ আছিল। ঘটনাক কেন্দ্ৰ কৰি অভিনেত্ৰীগৰাকীক শৰাঘাট দলঙৰ সমীপৰ পৰা নিশা আৰক্ষীয়ে আটক কৰে। থিয়েটাৰ আখৰাস্থলীৰ পৰা অহাৰ পথত আটক কৰিছিল নন্দিনী কাশ্যপক। শামিউল হকৰ মৃত্যুৰ পিছতেই আখৰা গৃহ ত্যাগ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। আজি আদালতত হাজিৰ কৰোৱা হ'ব পাৰে অভিনেত্ৰীগৰাকীক। শামিউল হকৰ মৃত্যুৰ খবৰক লৈ বৰ্তমান তেখেতৰ পিতৃ মাতৃৰ লগতে আপোনজন শোকত ভাঙি পৰিছে। তেখেতৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত শামিউল হকৰ বাবে ন্যায় বিচাৰি উচুপি উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।